বন্ধু বান্ধৱীসকল, ভাল খবৰটো হ'ল যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰিজাল্ট টু বি আউট অন ছেপ্টেম্বৰ 18। তো ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে আমাৰ যি 26,000 পদৰ এক্সাম হৈ গ'ল তাৰে ৰিজাল্ট 18 ছেপ্টেম্বৰত ঘোষণা কৰিব। তো তাৰপিছত ইয়াতে তলত স্পষ্টভাৱে লিখিছে যে দ্য আছাম গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু এনাউন্স দ্য ৰিজাল্ট অফ দ্য ৰিচেণ্টলি হেল্ড আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সাম on 18 September according to a notification on Thursday। যি আমাৰ থাৰ্ছডে নটিচ এখন দিলে তাত স্পষ্টকৈ উল্লেখ কৰিছে যে 18 ছেপ্টেম্বৰত ৰিজাল্ট ঘোষণা কৰিব, পৰীক্ষাৰ যি আমাৰ ফলাফল সেই ফলাফল ঘোষণা কৰিব। সকলোৱে জানে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যি থাৰ্ড গ্ৰেডৰ পৰীক্ষা হৈ গ'ল তাৰ এটা ৰিজাল্ট দুৰ্গা পূজাৰ আগত দিব, কিন্তু আন এটা দুৰ্গা পূজাৰ পিছত দিব বুলি ঘোষণা কৰিছিল। কিন্তু কথা হ'ল যে ভিক্টৰ দাসে অভিযোগ কৰিছে যে প্ৰতিটো চাকৰিৰ বাবদ 3 লাখৰ পৰা 8 লাখ টকাকৈ বিচৰি থকা হৈছে। তো সেই অভিযোগবোৰ নাকচ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বৃহৎ সিদ্ধান্ত লৈছে যে সকলোবোৰ অভিযোগ পেলাবলৈ অনতিপলমে ৰিজাল্ট ঘোষণা কৰিব। তো ৰিজাল্ট কেতিয়া ঘোষণা কৰিব ইয়াত স্পষ্টকৈ ডেট উল্লেখ কৰিছে 18 ছেপ্টেম্বৰ। তো বেছি দিন নাই, 2 দিন 3 দিন মাজত আছে। অনতিপলমে ৰিজাল্ট সকলোৱে পাম বুলি আমি আশা কৰিব পাৰোঁ। তাৰপিছত এই যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত অকল হেমন্ত বিশ্ব শৰ্মাই লোৱা নাই, প্ৰতিটো ডিপাৰ্টমেণ্টৰে যিবোৰ হেড মুৰব্বী সেই মুৰব্বীসকলৰ লগত আলোচনা কৰি এই সিদ্ধান্ত লৈছে। তো নিশ্চিত থাকিব পাৰি যে ৰিজাল্ট অনতিপলমে ঘোষণা কৰিব। ইয়াত স্পষ্টকৈ লিখিছে যে একৰ্ডিং টু চৰ্চ অফ চিফ ছেক্ৰেটেৰিয়েল মিটিং ৱাজ হেল্ড উইথ দ্য অফিচিয়েল অফ ভেৰিয়াছ ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট অন ছেপ্টেম্বৰ 13। যি 13 ছেপ্টেম্বৰত প্ৰতিটো ডিপাৰ্টমেণ্টৰ হেডবোৰৰ লগত আলোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে, তাৰ ভিত্তিত সিদ্ধান্ত লৈছে যে 18 ছেপ্টেম্বৰত ৰিজাল্ট ঘোষণা কৰিব। তো এইটো 100% খাটাং হয়, 18 ছেপ্টেম্বৰত আমাৰ ৰিজাল্ট ঘোষণা কৰিব। তো নেক্সট ষ্টেপৰ কাৰণে সকলোৱে প্ৰিপেৰেশ্যন কৰা, টাইম বেছি দিন হাতত নাই। অনতিপলমে ৰিজাল্ট অহাৰ পিছত বেছি টাইম হাতত নাপাম আমি। তো যিবোৰ কম্পিউটাৰ টেষ্ট হ'ব তাৰ কাৰণে সকলোৱে প্ৰিপেৰেশ্যন কৰোৱা। তো ধন্যবাদ, আজি এইখিনি খবৰ আছিল। যদি ভিডিঅ'টো ভাল পালে চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। তো ধন্যবাদ।